हेलो फ्रेंड्स नीलाकी आसामीज ब्लगले स्वागतम जनाइছো बहुत दिনৰ মন মই ভিডিও লৈ আহিছো যেহেতু গম পাইছে মই আগত ভিডিওটা দিছো যেহেতু মই নতুনকৈ দোকান এখন খুলিছো হে একদম সময় নোপোৱা হলো ভিডিও বনাবলে আজিকালি একদম ফোনৰ লগত লাগি থাকিবলৈ সময় নোপোৱা হৈছো হে ভাবিলো বহুত দিনৰ মূৰত আজি অকমান ভিডিও এটা আপোনালোকলৈ আগবঢ়াও এপিনে দোকানৰ পৰা আহি দেখিছেনে টাইগাৰ মানুহজনৰ লগত ফুৰি আহিলে স্কুটিত এতিয়া হি নামিবই খোজা নাই স্কুটিত বহিয়ে আছে ইমান ধুনীয়াকৈ বহি আছে ইমান ধুনীয়াকৈ আগত বহি হি ফুৰি আহিলে গৈ দেখিয়ে ভাল লাগি গৈছে জন্তুবোৰ হসাকে বৰ মৰমীয়া হৈ পৰে এফালে আজি দেওবাৰ কাৰণে অলপ ওলাই গলো বায়ে মাতি আছিলে বহুত দিনৰ পৰা হে গলো ইমানেই গৰম পৰিছে নহয় আজি এপিনে গৈ দেখিছো ভাইটি আৰু ভাগিনটোৱে পোৱা আৰ্ট কৰি আছে তাৰ পিছতে ভাগিনটোৱে আৰ্ট মানে দেওবাৰে আৰ্ট কৰে দেখিছে ছবি ক্লাছ থাকে এপিনে দেখিছেনে এটো কি বস্তু নাজানো হি ভাগিনতে গপককে আনি হাতত দি দিলে একদম কৰোনাটো লিখা লাগিছে ভয়ে লাগি গৈছিলে দেখি আজি যে মুখখন একদম পুৰা ৰদে খাই পেলালে সানগ্লাসখন পিন্ধি গৈছিল কাৰণে বাও ইমান মই গম নেপালো ৰদটো কিমান পৰিছে কিন্তু মুখখন একদম হেক হৈ গল মানে দেখিছেনে ইমান লেতেৰা লাগিছে মুখখন দেখিবলৈ এফালে আম খোৱা নাই দে এবাৰ আম পাবলৈ নাই বাহাতৰ ঘৰত গলো তিনটা নে চাৰিটা মান ডাঙৰ ডাঙৰ আম পাৰি দিছে গছৰ এপিনে পোৱা মানুহজনে লেটা খাই ভাল পায় ভিন্দো লেটা খাই ভাল পায় পৰু কি এৰি লেটা নেকি তাকে মই পিছে নেখাও এতিহে ভিন্দহতে খাই ভাল পায় মানুহজনে হতি এপিনে এতিপৰ ফোন চাই আছে ভিন্দৰ পৰা মাংস বনাই আছে আজি ৰান্ধনি ভিন্দো হৈছে পৰা গাহৰি মাংস বনাই আছে ভিন্দো ধুনীয়াকৈ বনাই মানে খাই ভাল লাগে তাৰ পিছতে আমি গোটেইখিনি ভাতটো খাই ললো আৰু ভাতটো খাই মানে গাহৰি আচাৰ তাৰ পৰা টেঙা দিয়া দাইল মজাকে ভাতটো খাই মেলি আৰু তাৰ পিছতে গুছি আহিলো এফালে ৰাস্তাত আইসক্ৰীম এটা খাই আহিলো হবাতৰ ঘৰতো সোমালো কিন্তু ভিডিও বনাবলৈ নহল বহুত গৰম পৰিলে এফালে পাৰিজাত ফুলপাহ ধকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে ৰাতি 9টা বজাত ফুলে